হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ বহুত ৱেলকাম জনালোঁ। আমি ছানডে দিনাখন অকণমান ওলাই গৈছিলোঁ, তিনিচুকীয়া ছাইডে গৈছিলোঁ। পাপাই ক'লে কৃষ্ণচূড়ালৈকে যাওঁ বুলি, যিহেতু আমি বহুত দিন ক'তো ওলাই মেলি যোৱা নাই মই মা পাপাহঁতৰ লগত। চ' ওলাই গ'লোঁ আৰু এইফালে প্ৰিচু একদম গাড়ীত উঠিবলৈ পাই ফূৰ্তি পাই গৈছে। আৰু এয়া চাওকচোন, বাগানখন ইমান ধুনীয়া লাগিছে নহয় জানো, চবফালে অকল সেউজীয়া। সেউজীয়ানো কাৰ ভাল নালাগে নহয় জানো। সেউজীয়া মোৰ সদায় প্ৰিয়, মোৰ বুলি নহয় সকলোৰে প্ৰিয়। আৰু আমাৰ চৌপাশটো আমি যিমান সেউজীয়া কৰিব পাৰোঁ, আমাৰ পৰিৱেশটো সিমান ধুনীয়া হ'ব। গতিকে আমি যিমান পাৰোঁ এই সেউজীয়াবিলাক বচাবলৈ সদায় চেষ্টা কৰিব লাগে। এইফালে আহি আমি পাই গ'লোহি য'ত আমি আহিছিলোঁ। আৰু অকণমান খেলি মেলি হৈছিলে বাৰু ৰাস্তাটো, কিন্তু হ'লেও পাই গ'লোহি। আৰু এইফালে আমি এটা কেবিন ল'লোঁ, যিহেতু আমাৰ লগত বেবী আছে। চ' এনেকৈ মেইন ৰেষ্টুৰেণ্টখনত বহিবলৈ দিগদাৰ হৈ যায়। আৰু ইয়াতে ছুইমিং পুল আছে, যিসকলে ছুইমিং কৰিব জানে তেখেতসকলে ধুনীয়াকৈ একদম ছুইমিং কৰি আছে। আমাৰতো কোনেও নাজানো ছুইমিং, চ' যোৱা নাই। পাপাই জানে বাৰু, কিন্তু নাই, এইবিলাক মানে কৰিবলৈ আগতীয়াকৈ প্ৰিপেৰেশ্যন মানে কৰি আহিব লাগে। আৰু এইটো কেবিনটো এনেকুৱা ধৰণৰ, আৰু এইটো কেবিনটো মানে লোৱাৰ কাৰণে এক্সট্ৰাকৈ আমি 200 ৰুপিজ পে' কৰিব লগা হ'ল। আৰু যিটো মানে ভালেই হয়, আৰু বেবী লৈ আহিলে এনেকুৱা এটা কেবিন ল'লে বহুত সুবিধা হয়, যিহেতু মেইন ৰেষ্টুৰেণ্টত মানে খাবলৈ দিগদাৰ হৈ যায় বেবী লৈ। চ' ইয়াতে আমাৰ বহুত মানে ধুনীয়াকৈ আমাৰ হৈ গ'ল। আৰু সিও বহুত ফূৰ্তি পাইছে। এইফালে প্ৰিচুক অকণমান উলিয়াই আনিলোঁ, তাক অকণমান ভাবিলোঁ ফুৰাই লওঁ ৰেজৰ্টখন, সিও ভাল পাব। আৰু এইফালে চাওকচোন, এইজোপা কিনাৰত দেখিছেনে, এই ফেঞ্চিংখনত যে বগাই আছে, এইজোপা আঙুৰ গছ হয় নেকি। মই বাৰু ভালদৰে চিনি পোৱা নাই, মই তাকে মাক সুধি আছিলোঁ এইজোপা আঙুৰ গছ নেকি বুলি। আৰু মানে ৰেজৰ্টখন বহুত ধুনীয়াকৈ মেইনটেইন কৰা আছে, গছ গছনিবিলাক ফুলবিলাক বৰ ধুনীয়া লাগে চাই। আৰু এইফালে প্ৰিচু মানে ষ্ট্ৰলাৰ ৰাইড পূৰা ধুনীয়াকৈ এনজয় কৰি আছে, খেলিও আছে লগতে। বেবী লৈ ইয়াতে আহিবলৈ বহুত ভাল, বহুত মুকলি স্পেচো আছে, তাহাঁতি ভালো পায়। আৰু মানে দেখিবলৈও ধুনীয়া হয়, চ' আমাৰো ভাল লাগি যায়। চ' আপোনালোকে কোনোবা বেবী যদি আছে, আপোনালোকে বেবী লৈ ইয়াত আহি বুলি ভাবিলে ধুনীয়াকৈ আহিব পাৰে। দিনটো মানে ধুনীয়াকৈ আপোনালোকে ইয়াতে স্পেণ্ড কৰিব পাৰে। এটা কোৱালিটি টাইম মানে আপোনাৰ ফেমিলিৰ লগত, আপোনাৰ নিজৰ হাজবেণ্ডৰ লগত, পৰিয়ালৰ লগত ভালকৈ ইয়াতে আপুনি স্পেণ্ড কৰিব পাৰে। চ' আমি ধুনীয়াকৈ মানে এতিয়া আমাৰ যিবিলাক অৰ্ডাৰ দিছিলোঁ আহিলে, পাপাই তাকে খাবলৈ মাতি আছে। মই বেটাক ইয়াতে ফুৰাই আছিলোঁ আৰু দুখনমান ফটোও তুলি ল'লোঁ। এইফালে এতিয়া ৰুমত আহি বেটাক মামাটো খুৱাই দিয়া হ'ল। তাৰ মানে মামা খোৱা টাইম হৈ গ'ল, সি ঘৰত এবাৰ খাই আহিছিলে বাৰু। আৰু পিছে আমি ঘৰৰ পৰা সোনকালে ওলাইছিলোঁ দেই, 9:30 মানতে ওলাই আহিলোঁ, যিহেতু তাক লৈ আহিছোঁ দিনে পোহৰে, আকৌ ঘৰো পাবগৈ লাগিব নহয় জানো। চ' আমি আমাৰ তাক খুৱাই দিওঁতে টাইমটো 12টামান বাজিছিলে, আৰু আমিও খাই বৈ আজৰি হৈ গ'লোঁ। আৰু 12:30 মানতে নেকি আমাৰ খাই বৈ হৈ গ'ল। আৰু এতিয়া আৰু আমি যাবলৈ ওলাইছোঁ। গৈ পিনি আমি তিনিচুকীয়াতে থকা পেণ্টালুনছত মই সোমাম বুলি ভাবিছিলোঁ, মোৰ এটা বস্তু ল'বলৈ আছে। চ' পাপাই তাতে অকণমান সোমোৱাই নিম বুলি কৈছে। চ' মন পচন্দৰ কিবা এটা লৈ ল'ম, যিহেতু মই বহুত দিনৰ মূৰত ওলাই আহিছোঁ। আৰু চ' মোৰ মাইণ্ডটো মানে আজি বহুত ফ্ৰেছ লাগিছে, কাৰণ সদায় ঘৰতে থকা যায়, মানে মাইণ্ডটো বহুত
কিছুমান মানে কথা ভাবি ন ডিষ্টাৰ্ব হৈ থাকে আৰু ঘৰতে সোমাই থাকোঁ, মন চন কেতিয়াবা ভাল নালাগে। চ' আজি মানে বহুত দিনৰ মূৰত ওলাই আহিলোঁ, তো মোৰ মনটো আজি সঁচাকৈ বহুত ভাল লাগিলে আৰু নিজৰ পচন্দৰ বস্তু এটাও কিনিব পাৰিলোঁ বাৰু। চ' সেইকাৰণেও ভাল লাগিলে। চ' সেয়াই আৰু পেণ্টালুনছত সোমোৱা যে ভিডিঅ' মই কৰিবলৈকে পাহৰি থাকিলোঁ, পিছত যদি কেতিয়াবা যাওঁ তেতিয়া কৰিম। তাতে বহুত ধুনীয়া ধুনীয়া টপবিলাকৰ কালেকশ্যন আছে, মানে ওমেন্সৰ। আৰু মই বেবী ইয়াৰ কাৰণেও চাইছিলোঁ, বেটাৰ কাৰণে ইমান কাপোৰ মই ভাল নাপালোঁ কাৰণ বয়জৰ কালেকশ্যন বেছি নাই তাতে, কিন্তু ছোৱালীবিলাকৰ মানে বহুত ধুনীয়া ধুনীয়া কাপোৰ আছে। কিন্তু বয়জৰ কালেকশ্যন মই ইমান ভাল নাপালোঁ, সেইকাৰণে বেটাৰ কাৰণে কিনা নহ'ল বাৰু। আৰু এইফালে আৰু এতিয়া আমি ঘৰ আহি আছোঁ, অলপ দেৰি পিছত ঘৰ পামগৈ আৰু। ঘৰ আহি যে আমি কেতিয়াবাই পালোঁহি, কিন্তু মানে বেটা মানে তাক খেলিয়ে থাকিব লাগে, সি নুশুৱে। এতিয়া লাষ্টত এই ইভিনিং এতিয়া 5টা বজাত সি শুবলৈ লৈছে আৰু এইটো চাওকচোন ইমান ধুনীয়াকৈ শুই আছে। মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ, কাৰণ এইবিলাক ভিডিঅ' ধৰক ইউটিউবত সদায় কাৰণে মানে থাকি যাব, কাৰণ ফোনৰ পৰাতো আমাৰ ডিলিট হৈ যায় ন কেতিয়াবা। চ' মই সেয়াই আৰু ইউটিউবত সাঁচি থওঁ বুলি ভাবিলোঁ, পিছত কেতিয়াবা চাব পাৰিম। আৰু প্ৰিচু যেতিয়া ডাঙৰ হ'ব সিও চাব পাৰিব। চ' এয়াই আৰু মোৰ মেমৰিজবিলাক মই এনেকৈ কেপচাৰ কৰি ৰাখি বহুত ভাল পাওঁ। আপোনালোকেও চাগে ভাল পায় নহয় জানো? বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ এই মেমৰিজবিলাক মানে মোক কেপচাৰ কৰি বহুত ভাল লাগে। আৰু তাকে ইউটিউবত সাঁচি ৰাখিম, পিছত যেতিয়া সি ডাঙৰ হ'ব সি চাব পাৰিব। চ' আজিলৈ তেন্তে আহিছোঁ নতুন এটা ভিডিঅ'ত, আপোনালোকক আকৌ লগ পাম। টিল দেন।